সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে 10টা মজাৰ তথ্য লৈ আহিছো। ভিডিঅ'টো শেষলৈকে চাই থাকিব। 10 নম্বৰ, বিশ্ব এনেকুৱা এটা প্ৰাণী হয় যিয়ে পানীৰ ভিতৰত 6 দিন পৰ্যন্ত উশাহ নোলোৱাকৈ থাকিব পাৰে। 9 নম্বৰ, সাইকোলজিৰ মতে যিবিলাক ব্যক্তি বেছি বুদ্ধিয়ক হয় তেওঁলোকৰ ৰাতি সোনকালে টোপনি নধৰে। 8 নম্বৰ, কুকুৰ তিহাৰ নামৰ এটা উৎসৱ নেপালত আছে যিটো কুকুৰৰ সন্মানাৰ্থে পালন কৰা হয়। 7 নম্বৰ, আপোনালোকে জানেনে একমাত্ৰ জাপান এনেকুৱা এখন দেশ হয় যাৰ সম্পূৰ্ণ জনসংখ্যাৰ ভিতৰত 7,000তকৈ অধিক মানুহ 100 বছৰ ক্ৰছ কৰিছে। 6 নম্বৰ, কুৱকা। এই প্ৰাণীটোক পৃথিৱীৰ আটাইতকৈ সুখী প্ৰাণী বুলি জনা যায় কিয়নো এই প্ৰাণীটোৱে সদায় হাঁহি থাকে। আচলতে প্ৰাণীটোৱে হাঁহি নাথাকে, প্ৰাণীটোৰ মুখৰ ভাঁজটোৱে এনেকুৱা যে হাঁহি থকাৰ দৰে লাগে। 5 নম্বৰ, আপোনালোকে এই ফটোকপি চাওক। এইখন এখন হোটেল বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে ভুল ভাবিছে। এই ফটোকপি হৈছে এখন ট্ৰেইনৰ ভিতৰৰ অংশ আৰু এই ট্ৰেইনখন জাপানত চলে যাৰ নাম হৈছে ৰয়েল এক্সপ্ৰেছ লাক্সাৰী। 4 নম্বৰ, আপোনালোকে জানেনে ফ্ৰান্সত বিক্ৰী হোৱা বেছিভাগ টয়লেট পেপাৰ গোলপীয়া ৰঙৰ হয়। 3 নম্বৰ, বেংকক। এই দেশখনৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত এনেকুৱা ধৰণে কাগজৰ হেলমেট পিন্ধি পৰীক্ষা দিবলগীয়া হয়। এনেকুৱা কৰিলে তেওঁলোকে কাষৰজনৰ পৰা নকল কৰিব নোৱাৰে। বাহ, কি মাথা লগাইছে। 2 নম্বৰ, আপোনালোকে জানেনে মংগল গ্ৰহত সূৰ্যাস্ত নীলা ৰঙৰ হয় আৰু এই ফটোকপিত আপোনালোকে পৃথিৱী আৰু মংগল গ্ৰহৰ সূৰ্যাস্ত দেখিবলৈ পাইছে। 1 নম্বৰ, আপোনালোকে জানেনে আপেল আৰু কলৰ গোন্ধই ওজন কমোৱাত সহায় কৰে। যদি আপোনালোকে ওজন কমাবলৈ চেষ্টা কৰি আছে তেন্তে মাজে সময়ে কল আৰু আপেল গোন্ধি থাকিব। আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।